जिउआव थांनानै थानायनि सुबिदाखौ सोर होदों बिपिएफआ खुनु दिन आंनो होफेराखै मानोना आंनो ओरै होदों आंनाव दा खुसेर सेरेटनो मेचिन होदों खुसेर सेरेटग्रा मेचिन बिपिएफ सरकारा 17 बोसोर थानायाव 17 थाखाबो आंनो होआखै सिनायाखैबो खिन्थु आंबो मोनसे समाव बिपिएफनिनो मावथिमोन मावदोंमोनबो आङो खिन्थु दिनै आंखौ सिनाया रावबो दिनै आंखौ सिनाया मैया खिन्थु आंखौ सिनायदों आं बेजों बाज्रुमफाया इउपिपिएलखौ नांगौ कि नांगौ बिनि थाखायनो आङो इउपिपिएलआ देरहाखागोन बेखौ आं मिजिं थिबाय আর এইবার দেখা গেল যে আমার হাগ্রামা মহিলারই বিজেপির লগত গেল এই কারণে আমি চিন্তা চর্চা করি চালুং যে বিজেপির লগত গেছে যদি আমার অসুবিধা হব এই কারণে আমি কমল সিং নার্জারি বিচার করি আজকে আমার এইখানি এলাকা কমল সিং নার্জারি সিফালে বেশি হব জিকবা লাগে জিকিব আগন্তুক বিধানসভা যেটো চলি আছে আমাৰ 20 নং বিজনেছ সমষ্টিৰ যেটো বিধানসভা সমষ্টি তাতে আমি বৰ্তমান ইউপিপিএলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীক আমি বিপুলভাৱে সমৰ্থন জনাইছোঁ মানে কাৰণটো হ'ল কি আমি বৰ্তমান যেটো চৰকাৰ বৰ্তমান চলি আছে যেটো এই হাগ্ৰামা চৰকাৰ চলি আছে তেখেতৰ যেটো এই আৰম্ভণিৰ পৰা যেটো আমাৰ জাতিগত সংঘৰ্ষ মানে চলাই আহিছে সেইটোৰ কাৰণে ৰাইজে এতিয়া বিক্ষোভ হৈছে আৰু সেই কাৰণে বৰ্তমান আমাৰ ৰাইজে যিমান আমাৰ বিজনীবাসী ৰাইজ যিমান জনগোষ্ঠীৰ মানুহ আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই দলক ছাপোৰ্ট দিছে আৰু সেইবাবে আমি আগন্তুক নিৰ্বাচনত কমল সিং নাৰ্জাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ পাম কীৰ্তিমান মানে বৰ্তমান আমাৰ যেটো বৰ্তমান হ'ব আমাৰ বিজেপিৰ লগতে হ'ব কাৰণ বিজেপিৰ যেটো আমাৰ অৰুদে আছে তেখেতে হ'ল গোসাইগাঁৱৰ এজন মানুহ আৰু বৰ্তমান বিজেপিত প্ৰাৰ্থিত্ব দিছে সেই হিচাপে আমি তেখেতক ৰাইজে সিমান ছাপোৰ্ট দিয়া নাই আমাৰ ৰাইজৰ জনসাধাৰণে লোকেল মানুহ বিচাৰিছে লোকেল মানুহ হিচাপে আমি বৰ্তমান কমল সিং নাৰ্জাৰীক আমি ওচৰতে পাইছোঁ তেখেতে আমি যিকোনো টাইমতে লগ দিব পাৰিম সেই হিচাপে গোটেই জনগোষ্ঠীৰ ৰাইজে ইয়াক তেখেতক ছাপোৰ্ট দিছে সেই হিচাপে আমি তেখেতৰ বিজেপিৰ লগতে হ'ব যদিও আমি জয়যুক্ত লাভ কৰিম